নমস্কাৰ মই ডক্টৰ ৱাছিম হকে আপোনালোক সকলোকে মোৰ চেনেল ফিজিও দিহালৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম কঁকালৰ বিষয়ত কৰিবলগীয়া 7টা ব্যায়ামৰ ওপৰত। সাধাৰণতে দেখা যায় যে যিসকল ৰোগীয়ে কঁকালৰ বিষত ভুগে তেওঁলোকক চিকিৎসকে বা আন বিশেষজ্ঞসকলে কঁকালৰ ব্যায়াম কৰিবলৈ কয়। আজি আমি আপোনাক সহজতে কৰিব পৰা 7টা ব্যায়াম দেখাম, যিকেইটা ব্যায়ামৰ জৰিয়তে আপোনালোকে কঁকালৰ বিষৰ পৰা উপশম পাব পাৰে। আহকচোন আমি ব্যায়ামকেইটা চাওঁ। ব্যায়ামবিলাক আৰম্ভ কৰাৰ আগতে আমি কেইটামান বস্তুৰ ওপৰত ধ্যান দিব লাগিব। প্ৰথম কথা, আমি আহাৰ গ্ৰহণ কৰি ব্যায়াম কৰিব নোৱাৰিম। আহাৰ গ্ৰহণ কৰাৰ 1 ঘণ্টাৰ পাছতহে আমি ব্যায়াম কৰিব লাগে। আৰু শৌচ প্ৰস্ৰাৱ লাগি থাকিলে আমি সেইটো ক্লিয়াৰ কৰি লোৱাটো খুবেই প্ৰয়োজন। দ্বিতীয়তে, আমি যিবোৰ কাপোৰ পিন্ধোঁ সেই কাপোৰবিলাক খুব বেছি টাইট হ'ব নালাগে, নৰ্মেল লুজ কাপোৰ পিন্ধি ব্যায়াম কৰিব লাগে। আহকচোন আমি ব্যায়ামখিনি চাওঁ। 1 নম্বৰ ব্যায়ামটোৰ কাৰণে আমি ওপৰলৈ মূৰ কৰি এনেদৰে শুম। ওপৰলৈ মূৰ কৰি শোৱাৰ পাছত আমি মূৰৰ পিছফালে, অৰ্থাৎ আমি মূৰটোৰ যিটো অংশ আমাৰ বিচনাত টাচ হৈছে সেই জেগাটুকুৰা আৰু গুৰুহা দুটাৰে একেলগত একে সময়তে বিচনাখনত জোৰ দিম। জোৰ দি মনৰ ভিতৰতে 10লৈকে গন্তি কৰিম আৰু জোৰ ঢিলা কৰি দিম। পুনৰবাৰ মই কৈছোঁ, 1 নম্বৰ ব্যায়ামটোত আমি মূৰৰ পিছফালে যিটো অংশ আমাৰ বিচনাখনত টাচ হৈছে আৰু ভৰিৰ গুৰুহা দুটা একেলগতে একে সময়তে বিচনাখনত জোৰ দিম। এনেদৰে কৰোঁতে আমি কঁকালৰ পিছৰ মাংসপেশীখিনি অলপ টান হৈ যোৱা অনুভৱ কৰিম। জোৰটো কঁকালৰ পিছৰ মাংসপেশীত অনুভৱ কৰিম। এনেদৰে আমি 10 ছেকেণ্ড সময় ধৰি ৰাখিম। মনৰ ভিতৰত 10লৈকে গন্তি কৰিম। 1 2 3 4 5 6 7 8 9 10। 10 ছেকেণ্ড সময় ৰখি আমি ঢিলা কৰি দিম। এই ব্যায়ামটো কৰোঁতে আপোনালোকে উশাহ নিশাহটো নৰ্মেলি লৈ থাকিব আৰু উশাহ নিশাহ বন্ধ কৰিবৰ কাৰণে কোনো প্ৰয়োজন নাই। কেৱল মাত্ৰ মূৰটোৰে আৰু ভৰিৰ গুৰুহাটোৰে বিচনাখনত জোৰ দিলেই হ'ল। 10 ছেকেণ্ড সময় ৰখি ঢিলা কৰি দিম। এনেকৈ আমি 10 বাৰ পুনৰাবৃত্তি কৰিম, অৰ্থাৎ 10 বাৰ ৰিপিট কৰিম। এইটো হ'ল আমাৰ 1 নম্বৰ ব্যায়াম। দ্বিতীয় ব্যায়ামটোৰ কাৰণে আমাক এটা গাৰুৰ প্ৰয়োজন হ'ব। আমি এটা গাৰু ল'ম। গাৰুটো ভৰি দুখন ভাঁজ কৰি অকণমান বহলকৈ ৰাখিব লাগে। ভৰি দুখন ভাঁজ কৰি কঁকালৰ ঠিক পিছত এনেদৰে কঁকালৰ ঠিক তলত আমি গাৰুটো ৰাখি দিম। আৰু এতিয়া আমি কঁকালটোৰে গাৰুটোত হেঁচিবলৈ চেষ্টা কৰিম। কঁকালটোৰে গাৰুটোত জোৰ দিম। মনৰ ভিতৰত 10লৈকে গন্তি কৰিম। 1 2 3 4 5 ঢিলা কৰি দিম। এনেদৰে আমি 10 বাৰ পুনৰাবৃত্তি কৰিম। পুনৰবাৰ মই ব্যায়ামটো কৈছোঁ। এই ব্যায়ামটো আমি ওপৰলৈ মূৰ কৰিয়ে কৰিম। এটা গাৰু ভাঁজ কৰি ঠিক কঁকালৰ অংশত আমি ৰাখি দিম। এতিয়া আমি কঁকালটোৰে গাৰুটোত জোৰ দিম। কঁকালটোৰে গাৰুটোত জোৰ দি 10 ছেকেণ্ড সময় গন্তি কৰিম। 1 2 3 4 5 6 7 8 9 10 ঢিলা কৰি দিম। এনেকৈ আমি 10 বাৰ পুনৰাবৃত্তি কৰিম। এই ব্যায়ামটোতো আমি উশাহ নিশাহবোৰ নৰ্মেলি লৈ থাকিম। উশাহ নিশাহ বন্ধ কৰাৰ কোনো প্ৰয়োজন নাই। তৃতীয় ব্যায়ামটোত কৰিবলৈ আমি আগৰ দৰে এইবাৰো ভৰি দুখন ভাঁজ কৰি ৰাখিম। এতিয়া গাৰুটো আঁতৰাই দিম আৰু কঁকালটো বিচনাৰ পৰা দাঙি ধৰিম। মনৰ ভিতৰত 10লৈকে গন্তি কৰিম। 1 2 3 4 5 6 7 8 9 10 ঢিলা কৰি দিম। পুনৰবাৰ মই কৰি দেখাইছোঁ। আমি কঁকালটো বিচনাৰ পৰা দাঙি ধৰিম। মনৰ ভিতৰত 10লৈকে গন্তি কৰিম, আকৌ নমাই দিম। এনেকৈ আমি 10 বাৰ পুনৰাবৃত্তি কৰিম। এইটো হ'ল আমাৰ তৃতীয় ব্যায়াম। চতুৰ্থ ব্যায়ামটোৰ কাৰণে আমি বিচনাখনত তললৈ পেট কৰি শুই দিম। তললৈ পেট কৰি শোৱাৰ পাছত আমি হাত দুখন ঠিক শোল্ডাৰৰ ওচৰতে ৰাখিম আৰু
মূৰটো আৰু পিঠিটো আগলৈ দাঙি দিম। এনেকৈ দাঙি 5 ছেকেণ্ড ৰখাই থ'ম। 1 2 3 4 5 লাহেকৈ নমাই দিম। আকৌ আমি দাঙিম। মনত 10লৈকে গন্তি কৰিম। 1 2 3 4 5 লাহেকৈ নমাই দিম। এনেকৈ আমি 10 বাৰ পুনৰাবৃত্তি কৰিম। এইটো আমাৰ চতুৰ্থ ব্যায়াম। ইয়াতো একেদৰে আমি উশাহ নিশাহবিলাক নৰ্মেলি লৈ থাকিম। উশাহ নিশাহ আমি বন্ধ নকৰোঁ। এই ব্যায়ামটো 10 বাৰ কৰাৰ পিছত আমি পঞ্চম ব্যায়ামটোলৈ আগবাঢ়ি যাম। পঞ্চম ব্যায়ামটোত আমি একেদৰে শুম। ইয়াত কেৱল আমি হাত দুখন চিধা কৰি দিম, দীঘল কৰি দিম। গাটো ঢিলাকৈ ৰাখিম। এতিয়া আমি কি কৰিম, এখন ভৰি পিছলৈ দাঙি ধৰিম। 5 ছেকেণ্ড ৰখাম। 1 2 3 4 5 নমাই দিম। এতিয়া আনখন ভৰি আমি দাঙি ধৰিম। 5 ছেকেণ্ড ৰখাম। 1 2 3 4 5 নমাই দিম। এইদৰে কৰোঁতে আমি ধ্যান ৰাখিব লাগিব যে আমাৰ আঁঠুটো কমপ্লিট চিধা হৈ থাকে। বহুতো লোকে আঁঠুটো ভাঁজ কৰি দিয়ে, তেনে কৰা অনুচিত। আমি জাষ্ট আঁঠুটো দাঙি ধৰিম চিধাকৈ। এই আঁঠুটো কমপ্লিট চিধা হৈ থকাটো খুবেই প্ৰয়োজন আৰু যিমানখিনি পাৰি সিমানখিনি দাঙিব লাগে। অতিমাত্ৰা জোৰ দিয়াৰ কোনো প্ৰয়োজন নাই। নৰ্মেলি দাঙি দিলে হ'ল, য'লৈকে আমি দাঙিব পাৰোঁ। এতিয়া মনৰ ভিতৰতে 5লৈকে গন্তি কৰিম। 1 2 3 4 5 লাহেকৈ নমাই দিম। ঠিক আনখন ভৰি একেদৰে দাঙিম। 1 2 3 4 5 লাহেকৈ নমাই দিম। এনেকৈ আমি 5 বাৰ মুঠ 10 বাৰ পুনৰাবৃত্তি কৰিম। এইটো হ'ল আমাৰ পঞ্চম ব্যায়াম। 6 নম্বৰ ব্যায়ামটোত আমি হাত দুখন কান্ধিৰ ওচৰত ৰাখিম। এতিয়া আমি নিজৰ শৰীৰৰ পজিশ্যনটো মেকুৰীৰ দৰে কৰি ল'ম, অৰ্থাৎ কোৱাড্ৰিপড পজিশ্যনলৈ লৈ আহিম। এইটো পজিশ্যনত আমি আঁঠু দুটাৰ মাজত অকণমান গেপ ৰখাটো খুবেই প্ৰয়োজন। দুইটা আঁঠুৰ মাজত এটা গেপ ৰাখিম। এতিয়া হাত দুখন সমানকৈ ৰাখিম 90 ডিগ্ৰী কোণত আৰু শৰীৰৰ পিঠিৰ অংশটোত আমি ওপৰলৈ জোঙা কৰি দিম, যাক আমি কওঁ কেমেল পজিশ্যন। তাৰ পাছত 5 ছেকেণ্ড হোল্ড কৰাৰ পিছত 1 2 3 4 5 আমি শৰীৰৰ মাজৰ অংশটো ভিতৰলৈ লৈ আহিম, যাক আমি কওঁ কেট পজিশ্যন। এইটো কৰোঁতে মূৰটো ওপৰলৈ থাকিব আৰু যেতিয়া আমি তাৰ পৰা পুনৰ কেমেল পজিশ্যনলৈ যাম তেতিয়া আমি মূৰটো তললৈ কৰিম আৰু পিঠিখন ওপৰলৈ কৰিম। এনেকৈ 5 ছেকেণ্ড ৰখাম। পুনৰ আমি কেট পজিশ্যনলৈ যাম। ইয়াত আমি 5 ছেকেণ্ড ৰখিম। 1 2 3 4 5 পুনৰ আমি কেমেল পজিশ্যনলৈ যাম। এনেকৈ আমি 10 বাৰ পুনৰাবৃত্তি কৰিম। এই ব্যায়ামটো কৰাৰ পাছত আমি শেষৰ ব্যায়ামটোৰ ফালে যাওঁ। শেষৰ ব্যায়ামটোত আমি কি কৰিম, এনেদৰেই থাকিম, আগৰ পজিশ্যনটোতে থাকিম। কেৱল আমাৰ সোঁ হাতখন আগলৈ দাঙি দিম। সোঁ হাতখনৰ বিপৰীতে বাওঁ ভৰিখন আমি পিছলৈ চিধাকৈ দাঙি দিম। এই পজিশ্যনটোত আমি মন কৰিম যে আমাৰ হাত আৰু ভৰিৰ পজিশ্যন দুটা শৰীৰৰ লগত একে সমান হৈ থাকে। এতিয়া আমি নমাই দিম, দুইখন হাত আৰু দুইখন ভৰি নমাই দিম। পুনৰবাৰ তাৰ বিপৰীত হাতখন আৰু বিপৰীত ভৰিখন আমি দাঙি ধৰিম। অৰ্থাৎ যদি সোঁ হাত হয় ভৰিখন বাওঁ ভৰি হ'ব আৰু বাওঁ হাত হ'লে ভৰিখন সোঁ ভৰি হ'ব। এনেকৈ যেতিয়া আমি সোঁ হাতখন দাঙি ধৰিম, ঠিক তাৰ বিপৰীতে বাওঁ ভৰিখন বডিৰ সমান্তৰালকৈ দাঙি ধৰিম। এনেদৰে 5 ছেকেণ্ড ৰখিম। 1 2 3 4 5 নমাই দিম। ঠিক তেনেকৈ বাওঁ হাতখন দাঙি ধৰিম আৰু তাৰ লগত আমি বডিৰ সোঁ ভৰিখন দাঙি ধৰিম সমান্তৰালকৈ। 1 2 3 4 5 নমাই দিম। এনেকৈ 5 বাৰ সৰ্বমুঠ 10 বাৰ আমি পুনৰাবৃত্তি কৰিম। এই 7টা ব্যায়ামৰ দ্বাৰা আমি আমাৰ কঁকালৰ মাংসপেশীবিলাক সবল কৰি তুলিব পাৰোঁ আৰু আমি কঁকাল বিষৰ পৰা উপশম পাব পাৰোঁ। এই ব্যায়ামকেইটা কৰোঁতে যদি আপোনালোকে বিষ অনুভৱ কৰে বা কিবা অসুবিধা পায়, তেনেহ'লে ব্যায়ামবিলাক বন্ধ কৰি দিব আৰু বিশেষজ্ঞৰ লগত আলোচনা কৰিব।
বা চিকিৎসকৰ পৰামৰ্শ ল'ব। বহুলোকে ব্যায়ামবিলাক কৰোঁতে এটা ছিকুৱেন্সত নকৰি খেলি মেলিকৈ কৰে। এনেদৰে কৰাটো অনুচিত। প্ৰথমৰ আৰম্ভণিটো আৰু শেষৰ ব্যায়ামটো এটা ছিকুৱেন্সত যাব লাগে। কাৰণ কিয়, আমাৰ শৰীৰৰ মাংসপেশীবিলাক যি ধৰণে সজোৱা থাকে, ব্যায়ামৰ শ্ৰেণীবিলাকো তেনেকৈ বিভাজন কৰাটো খুবেই প্ৰয়োজনীয়। গতিকে মই অনুৰোধ কৰিম, আপোনালোকে প্ৰথম ব্যায়ামটোৰ পিছত দ্বিতীয় ব্যায়ামটো, দ্বিতীয় ব্যায়ামটোৰ পিছত তৃতীয় ব্যায়ামটো এনেদৰে কৰিব। মাজত এটা ব্যায়াম কৰি 1 নম্বৰ ব্যায়ামটো কৰি 6 নম্বৰ ব্যায়ামটোলৈ ডাইৰেক্ট জঁপিয়াই নিদিব। তেনে কৰিলে আমাৰ শৰীৰৰ অপকাৰ হোৱা সম্ভাৱনাটো খুব বেছি থাকে। গতিকে মই আপোনালোকক অনুৰোধ কৰোঁ, আপোনালোকে ছিকুৱেন্সৰ মতে ব্যায়ামবিলাক কৰিব আৰু ব্যায়াম কৰাৰ পাছত যদি কিবা বিষ অনুভৱ কৰে নতুবা আন ধৰণৰ কিবা অসুবিধা পায়, তেনেহ'লে বিশেষজ্ঞৰ লগত পৰামৰ্শ ল'ব আৰু চিকিৎসকৰ ওচৰত পৰামৰ্শ ল'ব। নমস্কাৰ।